অফিস অফ দ্য মিশন ডিৰেক্টৰ অসম সৰ্বশিক্ষা অভিযান মিছন কাহিলীপাৰা শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল অসম সৰ্বশিক্ষা অভিযান মিছনৰ তৰফৰ পৰা প্ৰকাশ পোৱা এইখন এখন গুৰুত্বপূৰ্ণ নটিচ আৰু এই নটিচখনত সকলো শিক্ষকক উদ্দেশ্যি বহু গুৰুত্বপূৰ্ণ কথা লিখা আছে মই সকলোখিনি আপোনালোকক জনাম গতিকে ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু মোৰ চেনেলটোক যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এই নটিচখনত লিখা আছে তাৰিখ 21/1/2022 অৰ্থাৎ যোৱা 21 তাৰিখে এই জাননীখন প্ৰকাশ পাইছে আৰু এই জাননীখন সমগ্ৰ শিক্ষাৰ মিছন ডিৰেক্টৰ মহোদয়ৰ পৰা অসমৰ সকলো জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা সকলো জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ লগতে প্ৰতিখন জিলাৰ জিলা মিছন সমন্বয়কলৈ এই পত্ৰখন প্ৰেৰণ কৰিছে আৰু এই পত্ৰখনৰ বিষয়বস্তু হৈছে মাইগ্ৰেশ্যন অফ এপ্লিকেশ্যন টু ষ্টেট ডাটা চেণ্টাৰ এণ্ড আপডেশ্যন অফ SDMIS এণ্ড TDMIS অৰ্থাৎ SDMIS আৰু TDMIS আমি প্ৰত্যেকে জানো ষ্টুডেণ্ট ডাটাবেছ মেনেজমেণ্ট ইনফৰমেশ্যন ছিষ্টেম আৰু TDMIS মানে হৈছে টিচাৰ ডাটাবেছ মেনেজমেণ্ট ইনফৰমেশ্যন ছিষ্টেম আৰু ইয়াত কৈছে কি SDMIS আৰু TDMISৰ ডাটাখিনি ৰাজ্যিক তথ্য কেন্দ্ৰলৈ স্থানান্তৰিত কৰা আৰু ইয়াক আপডেট কৰা সম্পৰ্কত এই জাননীখন প্ৰকাশ পাইছে আৰু ইয়াৰ পিছত লিখিছে উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট চাইটেড এবভ ইট ইজ টু ইনফৰ্ম ইউ ডেট the SDMIS and TDMIS web application have been shifted to state data center. The new domain is now sdmissassa.assam.gov.in. অৰ্থাৎ ইয়াতে কৈছে কি SDMIS আৰু TDMISৰ যিটো ৱেব এপ্লিকেশ্যন আছিল সেইটো স্থানান্তৰ কৰা হৈছে sdmissassa.assam.gov.in লৈ অৰ্থাৎ আগতে যিটো লিংকত SDMIS আৰু TDMISৰ কামখিনি কৰা হৈছিল সেইটো লিংক এতিয়াৰ পৰা উপলব্ধ নহ'ব এই নতুন লিংক এটা ক্ৰিয়েট কৰা হৈছে আৰু এই লিংকত গৈ সকলোখিনি কাম কৰিব লাগিব ইয়াৰ পিছত লিখিছে এজ পাৰ ডিৰেকশ্যন গুণোৎসৱ will be conducted during April 2022 you are requested to update the students and teacher database in sdmissassa.assam.gov.in by 10th February 2022 without fail. The updated database will be used to provide individual OMR to the students. আৰু ইয়াত কৈছে কি যিহেতু গুণোৎসৱ এপ্ৰিল মাহত অনুষ্ঠিত হ'বলৈ গৈ আছে সেয়েহে ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ ডাটাখিনি sdmissassa.assam.gov.in গৈ 10 ফেব্ৰুৱাৰীৰ আগতে আপডেট কৰিবলৈ দিয়া হৈছে আৰু লগতে কোৱা হৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি তথ্য এণ্ট্ৰি থাকিব আৰু সেইখিনি তথ্যমতে ছাত্ৰ ছাত্ৰীসকলক ইণ্ডিভিজুৱেল OMR ছিট দিয়া হ'ব ইয়াৰ পিছত লিখিছে you are requested to complete the updation process and freeze the database from school level to district level with an undertaking for completion and authentication of SDMIS as per format enclosed আৰু ইয়াতে কৈছে কি আৰু এই সকলোবোৰ তথ্য আপডেট কৰাৰ বাবে অনুৰোধ কৰিছে লগতে বিদ্যালয়ৰ পৰা জিলা পৰ্যায়লৈকে এই তথ্যখিনি ফ্ৰিজ কৰাৰ কথা কোৱা হৈছে আৰু এই ক্ষেত্ৰত সম্পূৰ্ণ হোৱাৰ পিছত এখন আণ্ডাৰটেকিং দিব লাগিব সেইটো ইয়াত উল্লেখ কৰিছে ইয়াৰ পিছত লিখিছে ইট ইজ বি নোটেড ডেট ফ্ৰম 11th February 2022 the SDMIS will be freezed from state level and no further modification will be allowed. এইটো এটা বহুত গুৰুত্বপূৰ্ণ কথা ইয়াতে কৈছে যে 11 ফেব্ৰুৱাৰী তাৰিখে ষ্টেট লেভেলৰ তৰফৰ পৰা ইয়াক ফ্ৰিজ কৰি দিয়া হ'ব আৰু ইয়াৰ পিছত কোনো একো সংশোধন কৰিব নোৱাৰিব এইটো কথা ইয়াত উল্লেখ কৰিছে আৰু ইয়াত লিখিছে প্লিজ ট্ৰেড দ্য মেটাৰ এজ আৰ্জেণ্ট আৰু এই বিষয়টোক অতি গুৰুত্ব সহকাৰে ল'ব লাগিব বুলি ইয়াত উল্লেখ কৰিছে শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল সঁচাকৈ ই এটি গুৰুত্বপূৰ্ণ খবৰ গতিকে সকলোৱে নিজৰ নিজৰ তথ্যসমূহ আৰু ছাত্ৰ ছাত্ৰীসকলৰ তথ্যসমূহ অহা 10 ফেব্ৰুৱাৰীৰ আগত অন্তৰ্ভুক্ত কৰিব লাগিব আৰু এই পত্ৰখনত স্বাক্ষৰ কৰিছে সমগ্ৰ শিক্ষাৰ মিছন ডিৰেক্টৰ মহোদয় আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছে আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আগলৈকে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ শিক্ষক আৰু শিক্ষা সম্বন্ধীয় ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটোক এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ